মানে কি জেগাৰ নাম ক'ব নালাগে কেলে কম নি ইটছ ওকে গৰু চৰু ভাঙিলে মানে কিন্তু মানুহে যদি ভাঙিছে কৰ্মফলটো পাব হয় নাই ডাইৰেক্ট মানে মোক গিফ্ট দিছে গিফ্ট GoPro 10 উইথ মানে এডপ্টাৰ মাইক চাইক কভাৰ চভাৰ যিমান বৰ্তমান ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু গোটেই ভিডিঅ'টো চাই থাকক কাৰণ আজি এজন বিশেষ ব্যক্তিৰ ঘৰলৈ গৈ আছোঁ আৰু সেই ব্যক্তিজন হৈছে পৰমা গগৈ উৰফে নমতা বিয়া উৰফে ভাইল পিজি চ' ভাইল পিজে জানে আপোনালোকে কিমান ভাল মানে মজা মজা ধৰণৰ প্ৰেংক বনাই থাকে তো আজি আমি তাৰ ঘৰলৈ যাম আৰু তাক আজি ছাৰপ্ৰাইজ দিম মানে তাৰ ঘৰত গৈ আজি মানে ফোন কৰিছিলোঁ ফোন কৰি পেলাই তাক ক'লোঁ যে আমি যাম বুলি কিন্তু সি নাজানে যে আমি তাৰ ঘৰলৈ যাম বুলি তো আজি ছাৰপ্ৰাইজ দিম মানে আমি প্ৰেংক কৰিম মানে মানে কৈছিলোঁ এনেকৈ বাহিৰত ক'ৰবাত লগ কৰিম বুলি কিন্তু আমি ঘৰতে গৈ পেলাই পামগৈ মানে চ' বলক সেই ঘৰলৈ যাওঁ ভাইল পিজি উৰফে পৰমা গগৈ উৰফে নমতা বিয়া ঘৰলৈ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক আপোনালোকে বহুতখিনি কথা কিবা জানিব পাৰিব আৰু ইউটিউবৰ ৰিলেটেড কিছুমান কথা আছে ইউটিউবক লৈ চ' সেইখিনিও চাই থাকক সকলোখিনি চাব তেতিয়াহে বুজি পাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' নমস্কাৰ জয় আই অসম দিছ ইজ ইমতাজ বৰা এণ্ড ইউ আৰ ৱাচিং ইমতাজ ব্লগছ ইউটিউব চেনেল লেকিন কিন্তু মাক কচম আজি মোৰ বহুত বেয়া লাগিছে বাইকখন মোৰ কোনোবা ভাঙি দিলে এইডোখৰ অঁ মই এইটো কাৰণে মোৰ মানে বেয়া লাগিছে বেয়াটো মানে সেইদিনাখন হেৰিতে গৈছোঁ ন বগৰী চাপৰি গৈছিলোঁ যে বগৰী চাপৰি যোৱাৰ পিছত কোনে মাৰিলে নাজানো এইডোখৰ পেলা ভাঙি দিলে বেগ নাই বड़ी बड़ी शहरों में सब बड़ी बड़ी बातें होती रहती है मेरा बाइक टूट गया है बहुत बड़ी बात है আৰু মিনময় তো মানুহে এনেই ইউজ কৰিবলৈ দিবলৈও বেয়া পায় কিন্তু মোক GoPro 10 টো গিফ্ট দিলে চ' বহুত বহুত থেংক ইউ GoPro 10 গিফ্ট পাইছোঁ ধেমালি ইটছ লাইক 55,000 তো জাষ্ট কিডিং মানে কি চাহাদত ভাইৰ হয় এইটো অথনি আপোনাৰ ব্লগক এতিয়া যেনেকৈ দেখিলে তো সি মোক দি থৈ গ'ল তুমি যিমান ইউজ কৰা বোলে এণ্ড ফাইনেলি গাইজ আহি পেলাই পালোঁ ডিমো এডোখৰ কি বুলি কয় জেগাডোখৰ নাম নকওঁ গম পাইছে জেগাডোখৰ নাম নকওঁ কিন্তু আহি পেলাই পালোহি জনপ্ৰিয় আমাৰ ইউটিউবাৰ প্ৰেংকষ্টাৰ মিষ্টাৰ পৰমা গগৈ ওৰফে নমতা বিয়া সকলোৱে জানে মানে কি জেগাৰ নাম ক'ব নালাগে কেলে কম নি কাৰণ মই মানে বিয়া পাতিলে আকৌ চব মানুহ আহি যাব এতিয়া চিন্তা কৰি আছো মই তাকে নমতা বিয়াকে বহুত খালো বুলি মোৰ বিয়াত এতিয়া চব আহি গ'ল দিগদাৰ হ'ব বুলি তাকে বাকী তোমালোক আহিলা বহুত ভাল লাগিলে আৰু ডাঙৰটো লগ পাইছো বাৰু মজা লাগিলে আমি কিন্তু মানে কি নোকোৱা নেমেলাকে আহি গ'লো ডাইৰেক্ট গুচি আহিলো কাম কৰি থকা সময়ত অকণমান ডিষ্টাৰ্বো দিলো একো নাই কোনো প্ৰব্লেম মই গম পাইছো আহিব বুলি মই খালি ইমানটো হোৱা বুলি কৈছিলা বহুত মই হিচাপ কৰা 30খনৰ ওপৰত হ'ল চাগে 30খনৰ বাপৰে যে 5টাকে মেম্বাৰ হৈ যাব তেতিয়া এটা প্ৰমাণ দেখাই দিছো তুমি এটা কেমেৰা শ্বুট কৰা হয় না কেমেৰা শ্বুট কৰা স্পন্সৰ এটা মানে বাহিৰত লগাই লৈছিলো তেনেকৈ কেমেৰাটো কি হয় 200 দি পৰনা কেমেৰা 200 দিন বঢ়িয়া মই মানে একচুয়ালি মেইন লক UK07 ৰ ষ্টিকাৰ মানে কি নেক্সট লেভেল মানে কিবা মানুহে নেকি 2024 লৈকে মানে তুমি কিবা এটা চেক কৰিব বিচাৰিবা ন 2020 মই আৰু বেছি নমতা বিয়া খাম তো মানে প্লেনিং মানে কি মই আসলে এটা শৰ্ট টাইপ এটা কৰিম বুলি ভাবিছো মানে এতিয়া বস্তুটো হেই কনফাৰ্ম হোৱা নাই কিন্তু এটা অলপ বেলেগ ধৰণৰ কনসেপ্ট এটা কৰিম মানে কাৰণ সদায় প্ৰেংক কৰিবলৈ কোন দিগদাৰটো সেইটো কাৰণে তো সেইটো তেনেকৈ এটা ভাবিছো তাৰপিছত নেক্সট ছোৱালীৰ বেছিকৈ বনাম থামনেলৰ কাৰণে নেকি বাৰু থামনেলৰ কাৰণে নেকি না থামনেলৰ কাৰণে ছোৱালীখিনিৰ লগত কি ভাল থাকিলে মানে কিবা ৰিল চিল বনাব পাৰি এতিয়া নহ'লে মোক এতিয়া ছোৱালীৰ লগত মই ইমান কানেকশ্যন নকৰোঁ ৰিল চিল বনাবৰ কাৰণে কিবা ছোৱালীজনী দৰকাৰ হয় নাপাওঁ ছোৱালীবোৰ যিমান পাৰি মানে পতাব মানে প্লেনিং সিহঁতৰ মানে হেৰি কৰি থ'ব লাগিব মানে নাই মেইন বস্তুটো সেইটো ন চাব লাগিব মানে কি এতিয়া ঘৰ চৰ বনাব বাকী আছে লাহে ধীৰে মানে এতিয়া দেউতা ঢুকুৱা এবছৰ হোৱা নাই যে এবছৰ পিছৰ মানে ঘৰ বনাই ষ্টাৰ্ট কৰিম এতিয়া মানে ভালকে লগাই মেলি থ'ব লাগিব ক'ৰবাত এতিয়া মানে এনেকৈ ভালকে থৈ দিছে মায়ে চাগে ক'ৰবাত আমিতো ভাবিছো আমাৰ প্ৰথম যেতিয়া আহিব মইতো দৰ্জাত লগাই থম বুলি ভাবিছো আমাৰ ড্ৰিম মই ডাইৰেক্ট দৰ্জাতে লগাই থম আৰু মানুহ আহিলে যায় খুন্দা খাই যাতে চাই আৰু প্লে বটন বুলি চ' বন্ধুসকল এয়া খুৰী প্ৰমাৰ মা আৰু খুৰী আটাইতকৈ ভাল লগা এটা বস্তু কি খুৰী বহুত ফ্ৰেণ্ডলি হয় ফ্ৰেণ্ডলি লগতে মানে নিজৰ ভিডিঅ' বনায় মানে ভিডিঅ' বনাই লগত এডিটিং কৰে আৰু মানে থাম্বনেলো বনায় তো আমাৰ ভাবিবলগীয়া আমি আকৌ হেৰি মানে জীয়ৰী হৈ থাকোঁতে বা ভাইহঁতে নাই নহয় মোবাইল চোবাইল এতিয়া মোবাইলটো পাই পিনি অলপমান শিকি লৈছো এই ভিডিঅ'টো আমাৰ মায়ে দেখিলে মোক দিব এতিয়া মোৰ কথা এনেকে কৈছা বুলি খালি আমাৰ মায়ে ফোনটোৱে নচলায় খালি তেনেকুৱা এই আপুনি যে ইমানখিনি কৰিছে মানে সেইটোৱে বহুত ডাঙৰ কথা মানে নাই ভালকে বনাও মানে কি ইমান ভালকে নাজানে মানে শিকিছোহে এদিন তুমি কৰি দিব লাগিব
এডিটিং ভাই নকৰে মই নিজে কৰে সব নিজে কৰো খালি আপত্তি হয় অকল নিজে কৰিলে ভিডিওটো 11 মিনিটৰ ভিডিও আপলোড কৰিছে 2 GB 30 GB ডাটা হৈ গ'ল দেই মোবাইল হটস্পট লৈ আপলোড কৰি আছে মই কৈছো কিনো ইমান দীঘল ভিডিও আপলোড আছে মই চালো না ভিডিওটো এনেকে কেমেৰা লৈছে নহয় আপুনি যে খুৰীয়ে যে মানে আপুনি এডিটিং কৰি পেলাই কমচে কম হেৰি কৰিছে সেইটোৱে ডাঙৰ কথা আমাৰ মায়ে মোবাইলটোৱে নুচুৱে ফোনটোৱে নুচুৱে সেইটোৱেতো আপুনি ইমানখিনি জানে সেইটোৱে বহুত ডাঙৰ কথা মই কৈছো নহয় ভালে মই এডিট কৰিছো নহয় 3 মিনিটৰ ভিডিও ওলাইছে 11 মিনিটৰ সেই 3 মিনিটৰটো মানে এতিয়া দুটা সাবস্ক্ৰাইবাৰ কৰি হেৰি বাহিলে পাব দুটা আমাৰ পৰা যোন আছে 6টা হৈছে যে 6টা হৈছে নহয় তাৰ কাৰণে মায়ে মানে 100টা মানুহক লগ কৰিছে মানে সাবস্ক্ৰাইব কৰিব কাৰণে ইয়াক লৈ ল'ব তেতিয়া আপোনাৰ আহি যাব হেৰি নকৰে নহয় আমি বনাম দিয়ক আমি আহিম আপোনাৰ লগ বনাম মোৰ কোনোবা আছে যদি মানে দেখিছে যদি যাব আন্টিৰ মানে খুৰী ভাগৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে বেছিভাগ বাহিৰতে খায় এতিয়া অলপ দিন নমতা বিয়াও খোৱা নাই আৰু তেনেকে মানে ঘৰতে আছে আৰু কেতিয়া মানে এনেকুৱা বিলাক মানে মই দেখিছো ই মানে খায়ও বহুত তো মানে কেতিয়াবা এনেকে কয় নাই বিয়া খাই লৈ পেটটো বিয়া যেনেকে নাখাবি বুলি বস্তু পালে ঢেৰ খাই নিবি বুলি কৈ থওঁ তোক নিজৰ পেটৰ লিভাৰ চিভাৰ চিন্তা কৰিবি বোলো আৰু আপোনাক মানে ধৰক কেতিয়াবা কৈ যায় নাই মা আজি মই নমতা বিয়া খাবলৈ যাওঁ বুলি সদায় কৈ থৈ যায় য'লে গ'লেও মানে আমাৰ ইহঁতি দুইটাই ওচৰত ক'ৰবাত গ'লেও তাৰমানে কৈ থৈ যায় কাহানি নোকোৱাকে নাযায় তাৰমানে ওচৰ কাৰোবাৰ ফালে গ'লেও কৈ থৈ যাব বা এনে ক'বালৈ গ'লেতো কৈ থৈ যাবই আৰু তাৰমানে নোকোৱাকে নাথাকে আৰু বাৰে প্ৰতি মই ফোন মাৰিয়ে থাকো ন ক'ত আছ কি কথা এতিয়াতো দেউতাকো নাই তাৰপিছত এই সৰু ল'ৰাটো হেৰিয়লৈ যায়গৈ কলেজলৈ তাৰপৰা ই যদিও মানে আমাৰ এই নমতা বিয়াটো ঘৰত থাকে ডাঙৰটো ঘৰত থাকিলেও তাৰমানে সি সেইবোৰ কামতে লাগি থাকে এডিট কৰি থাকিব কিবা কৰি থাকিব তাৰপিছত মাতিলেও কথা বহুত দেৰি মূৰতহে উত্তৰটো দিয়ে তাৰমানে সেই ভিডিঅ' এডিট কৰি থাকে তাৰপিছত মই চিন্তা কৰিলো ৰ তহঁতিহে পাৰ নেকি বোলো ময়ো সেই তেনেকে লাগি থাকিম তহঁতক বৰ ভালেই নামাতো তেনেকে বুলি ভাবি মই এটা চেনেল সৰু ল'ৰাটোৱে খুলি দিলে তাৰপিছত সি প্ৰথমতে এডিট কৰিব নাজানিছিলো সি শিকাই দিলে তাৰপাছৰ পৰা মানে মই নিজে এডিট কৰো নিজে মানে হেৰি কৰো এই আপলোড দিব জানা শিকি গলো আৰু এতিয়া মানে এমাহ মান হৈছে দিয়া 156টা হৈছে আৰু আপোনালোকে অকমান সহায় কৰিলে হ'ব আৰু চেনেলটো কি নামত খুলিছে ৰিয়েল ব্লগ ষ্টাৰ হা দীপ্তি ৰিয়েল ব্লগ ষ্টাৰ আচ্ছা নামটো বেলেগ চালিয়া ধৰিলে আৰু নাম হেভি আৰু ল'ৰাটোৱে দিছে সিয়ে মই ভাই খুলি দে বুলি ক'লো সি নিজে নামটো দি দিলে এনেকে আছে আৰু আমাৰ পমা এক্সপেৰিয়েন্স হ'ল দে আৰু আমাৰ মনিটাইজ হৈছে আমি নলেজ লৈ আছো ন মানে আপোনালোককো দিব বিচাৰিছো জ্ঞানটো আৰু মানে লগতে আমিও কোৱা মোৰ অডিয়েন্সক কোৱা মোৰ সাবস্ক্ৰাইবাৰক কোৱা যে মানে ইউটিউবৰ পৰা ধৰা মানে কেনেকুৱা হয় ইনকামটো মানে ধৰা যথেষ্ট ধৰা 1 যেনে তোমাৰ 1 লাখ সাবস্ক্ৰাইবাৰ আছে 1 লাখ সাবস্ক্ৰাইবাৰ মানে ধৰা এজন মানে মানুহে চলিব পাৰে ন কেনেকৈ পইচা ইউটিউবৰ খৰচ দি আহে স্পন্সৰ কেনেকৈ আহে তো ইউটিউবত মানে ইনকাম বহুতখিনি ইনকাম আছে ইউটিউবত তো সেই ইনকামখিনি মানে বহুতে গমো নাপায় ধৰি লওক উদাহৰণস্বৰূপে মই এটা ভিডিঅ' বনালোঁ যেনেকৈ মই কাকো একো স্পন্সৰ একো কৰা নাই তাত দেই মই কমেডি ভিডিঅ' বনাইছোঁ ভিডিঅ'টো বনালোঁ বনাই পিনি আপলোড কৰিলোঁ তাত মই অকল এডচেন্সৰ পইচা পাম এডচেন্সৰ পৰা ঠিক আছে কিন্তু মই সেই একেটা ভিডিঅ'তে যদি মই এটা এপৰ বিষয়ে কৈ দিলোঁ সেইটো হ'লে সেই এপটোৰ পৰা আকৌ মোক এক্সট্ৰা পইচা দিব মই ইউটিউবৰ যিটো পইচা পালোঁ সেইটো পালোঁৱে তাৰপৰা সেই এপটো দিলোঁ নহয় এপটো লৈ এটা লিংক এটা মানুহে ডাউনলোড কৰিবৰ কাৰণে সেই লিংকটোৰ পৰা গৈ যাওঁ কোনোবাই ডাউনলোড কৰে ডাউনলোড কৰিলেও সেই পাৰ ডাউনলোডক আমি আকৌ পইচা পাওঁ মানে কিছুমানে আকৌ আমি নিজে লিংকটো নিদিওঁ মানে তেতিয়াতো কিছুমান মানে কিছুমান এপৰ পৰা নিদিওঁ মানে কিছুমান এপৰ পৰা বোলে এপটো ইমান হেৰি নহয় বা কিবা তেনেকৈ নিদিওঁ মানে কিছুমান এপত তো কিছুমান এপৰ পৰা খালি মানে দিয়ে মানে কাৰণ কিছুমান এপত তোমাৰ ৰিফাৰেঞ্চৰ পইচা নাপায় সেইবোৰ নিদিওঁ আমি কিন্তু কিছুমান এপত মানে ৰিফাৰেঞ্চ কৰিলেও মই এবাৰতো তোমাৰ 12,000 টকা পাইছিলোঁ মানে ৰিফাৰ কৰি পিনি অনলি ৰিফাৰত এটা ভিডিঅ'ত নহয় এইটো মই তোমাৰ 2-3টা ভিডিঅ' দিছিলোঁ কিন্তু টোটেল মানে সেই এপটোৰ পৰা পাইছিলোঁ মানে মই ৰিফাৰত পাইছিলোঁ মানে যে বেলেগে ইনষ্টল কৰিছিলে তেনেকৈ সেইটোকে পাৰা তাৰপিছত তুমি বোলে কি কৰিলা তুমি এটা এইটো বোলে মই এইটো বোলে স্পৰ্টিং মোৰ দেই বা চাৰ্ট এই চাৰ্টটো তুমি তাত ক'লা যে এই চাৰ্টটো যদি কোনোবা ল'ব বিচাৰে
তো ফ্লিপকাৰ্টৰ লিংক তুমি যদি দিলা ফ্লিপকাৰ্টৰ আপোনালোকে চাৰ্টটো যদি ল'ব বিচাৰে ল'ব পাৰিব তো ফ্লিপকাৰ্টৰ যে ল'ব নহয় মানে এফিলিয়েট মাৰ্কেটিং বুলি কয় এইটো এফিলিয়েট মাৰ্কেটিং হ'ব মানুহে যদি লয় তেতিয়া তুমি পইচা হ'ব মানে বোলে মই বোলে কেমেৰাটো মোৰ ভাগৰ কেমেৰাটো বোলে মই দেখালোঁ আপোনালোকে যদি ল'ব বিচাৰে কোনো প্ৰেংকৰ কাৰণে এনেকুৱা এটা কেমেৰা ল'ব পাৰে মোৰ লিংকৰ পৰা যদি কোনোবা ক্লিক কৰি পিনি কিনেগে সেই তাৰপৰা এক্সট্ৰা পইচা পায় তো সেইটো পইচা পায় তাৰপিছত তুমি বোলে মোক প্ৰেংক কৰিবৰ কাৰণে মাতিলা তোমাৰ দোকানলৈ মাতিলা মোক দেই তুমি নতুনকৈ দোকান খুলিছা মই গ'লোঁ প্ৰেংক কৰিবৰ কাৰণে মই ফেক প্ৰেংক নকৰোঁ মই ৰিয়েল প্ৰেংকে কৰোঁ যিহেতু তো দোকানখনতো মই ৰিয়েল প্ৰেংক এটা কৰিলোঁ কিন্তু এই দোকানখন ৰিয়েল প্ৰেংক কৰিব যাওঁতে দোকানখনৰ নামটো প্ৰথমতে ক'লোঁ ন মই আজি ইয়াত প্ৰেংক কৰিছোঁ কিবা কিবি তো দোকানখনটো প্ৰমোশ্যন হৈ গ'ল তাৰ লগতে মইতো বাকীখিনি যিখিনি ক'লোঁ সেইখিনি এড কৰিলোৱে মই এই দোকানখনৰ পৰা মোক দোকানটো দিব ন মোক কিবা এটা পইচা যে লোৱা হৈ যায় তো তুমি ইমানটো দিলে তো এই দোকানটোও পইচা পালোঁ মই তো এনেকৈ বহুত ধৰণৰ মানে যোগেদি ইউটিউবৰ ইনকাম কৰিব পাৰি নহ'লে ইউটিউবৰ হেৰিৰ ফালৰ পৰাই নহয় মানে এডচেন্সৰ পৰাই নহয় সেই বাকীখিনি ইনকামখিনিও যথেষ্ট ইনকাম মানে কৰিব পাৰিব বুলি ক'লে ডিম্পু এটা ভিডিঅ' আপলোড কৰিছে ঠিক আছে ডিম্পু ভিডিঅ' নাচাই তোমাৰ ভিডিঅ' চাব লাগিব নাই ভাই মজা ভিডিঅ' বনাই মানে তোমাৰ ভিডিঅ' চাব লাগিব মানুহে তেতিয়া তুমি গম পাবা যে অঁ ভাই মোৰ ভিডিঅ' মজা সেই তেনেকুৱা হ'ব লাগিব মানে সেইটো কাৰণে কৈছোঁ যোনে যোনে মোৰ অসমীয়া চেনেলটো নাই চোৱা চাবগে বহুত চ' ফাইনেলি গাইজ এটা বস্তু দেখাম যিটো বস্তুৰ কাৰণে ইউটিউব কৰি আছোঁ বা আছিলোঁ মানে প্ৰথমবাৰ মানে প্ৰথমত মানে ইমান নাজানিছিলোঁ যে পইচা পায় বা কিবা কিবি ইণ্টাৰেষ্ট আছিলে ইউটিউব কৰিবলৈ এটা বস্তু জানিছিলোঁ এই বস্তুটো পায় বুলি আৰু সেই বস্তুটো হৈ গ'ল এইটোৱে চাওক ৱাও এণ্ড ইয়াত লিখা আছে ভাইল PG পৰমা গগৈ ফৰ পাছিং 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ চ' 1 লাখ ছাবস্ক্ৰাইবাৰত এইখন আহিব এইখন ৱাও কেনেকৈ পাম নাজানো কিন্তু আশা আছে পাম এদিন না এদিন পাম নিশ্চয় পাম কাম কৰি যাম আৰু সেই কামৰ ফলত পাম বাৰু এদিন কিন্তু পৰমাই এখন পালে তো ভাল লাগিছে আৰু কংগ্ৰেচুলেশ্যনছো থেংক ইউ ছ' মাছ বহুত দিন হ'ল বাৰু বাকী তোমালোকেও সোনকালে পাবা বুলি আশা ৰাখিছোঁ তাকে আশাটো ৰাখিছোঁ বাৰু কি হয় এতিয়া আৰু হেৰি তোমাৰ এখন পোৱা কিমান দিন হ'ল কিমান বছৰ হ'ল মোৰ এবছৰ হ'ব এতিয়া এবছৰ হ'ব মানে ন অঁ আমাৰো যদি হৈ যায় এইটো বছৰ তেতিয়া অহা বছৰকৈ আমিও কম আৰু মোৰ এবছৰ মানে হ'ল আৰু কৈছিলে তাৰপিছত ভাল লাগিলে আৰু সেয়াই আহিলোঁ ইয়াত যিমান মানে লগ পাইছোঁ আগত তোমাক লগ পালেও কিন্তু আজি পাৰ্চনেলি একদম ঘৰত আহি মেলি কথা বতৰা পাতি মেলি মাহঁতৰ লগতো যেনেকৈ কথা পাতিলোঁ বহুত ভাল লাগিলে আৰু চব চিক্ৰেট উলিয়ালোঁ চিক্ৰেটটো মেইন চিক্ৰেটটো হয় নাই আমি সদায় দেখি থাকোঁ ভিডিঅ'ত দেখি থাকোঁ বা কিবা দেখি থাকোঁ কিন্তু চিক্ৰেট কিন্তু কোন নাজানো সেই চিক্ৰেটখিনি ঘৰলৈ আহিলোঁ কাৰণে গম পালোঁ কেছটো বুজিলে ন নিউ ইয়েৰত সকলোকে কি বুলি ক'বা আৰু নিজৰ কি মানে কি কৰিম ভাবিছা নিউ ইয়েৰত নতুনকৈ নিউ ইয়েৰত মই ভাবিছোঁ এবাৰ অলপ বেলেগ এটা মানে কাৰণ এখন বেলেগতকৈ বেলেগ হ'ব মানে বেলেগ ষ্টাইলত মানে ভাবিছোঁ মই কিন্তু কনফিডেন্সটো বহুত কাৰ প্ৰেংক দেখা পাম নেকি কেনেবাকৈ কাৰ প্ৰেংকটো পাবা বাৰু কাৰ প্ৰেংকটো ভাল লাগিব কিন্তু প্ৰেংকতকৈ বেলেগ এটা ধৰণৰ বস্তু পাবা মানে সকলোৱে নতুন টাইপ মানে বহুত বেলেগ মানে বস্তুটো নতুনতকৈ নতুন মানে বঢ়িয়া নতুন লাগে ন নতুন বছৰত যিটো মানে আমাৰ বাকী আৰু ধৰি লওক প্ৰেংক যিসকলে বনায় সেইটো বস্তু এটা ভবাও নাই চাগে নাই তেনেকুৱাই লাগে যিটো এটা তুমি প্ৰেংকত বা ব্লগৰ ক্ষেত্ৰত মানে সদায় কম্পিটিশ্যনটো লাগিব তুমি এনেকুৱা এটা ব্লগ বনাবলৈ যিটো মানে হেভি যিটো ব্লগাৰ ধৰি লোৱা সি যাতে চিন্তা কৰিব নোৱাৰে তুমি এনেকুৱা ব্লগ বনাব লাগিব প্ৰেংক হ'লে মানে তুমি এনেকুৱা প্ৰেংক কৰিবলৈ যাতে বাকীকেইটাই মানে সেইটো ঢুকি হ'ব নোৱাৰে মানে সদায় নিজকে তুমিয়ে মানে এটাই মানে সদায় সেইটোৱে ভাবিব লাগিব যে আমি সদায় মই অকলেই মানে মোতকৈ ওপৰত কোনো নাই মানে সেইটো ভাবি পেলাই আমি কাম কৰিব লাগিব মানে সেইটো বুলি ভাবি তুমি কাম কৰিলে কিন্তু সেইটো বুলি ভাবি মানুহক কেতিয়াও লেভেল দিব নালাগে বহুত ইউটিউবাৰ আছে তেনেকে নিজে ভাবি নিজকে মানে বহুত ওপৰ মাল বুলি ভাবে ওপৰ হোৱাটো বহুত বেয়া কথা চবে মানে নিজৰ কামটো সদায় ৰেচপেক্ট কৰিব লাগে আৰু বেলেগে যিটো কাম কৰি আছে সেইটোকো মানে সদায় ৰেচপেক্ট কৰিব লাগে ভাল বেলেগ দুজন নিজৰ ঠাইত ঠিক কৰি আছে ন সদায় এইটো ৰেচপেক্ট কৰি যাব লাগে সেইটো চাই দিলে মানে নমতা বিয়াটো যেতিয়া চালে সিহঁতি চোৱাৰ লগে লগে মানে মোৰ একেদিনত মানে মোৰ 10,000 ভিউজ আহিছে বিকাশৰ প্ৰেংকৰো ইমান অহা নাছিলে মোৰ গাছতো এদিনত মোৰ 2,000-3,000 আহিছিলে এইটো মানে একেদিনত 10,000 মানে আৰু বৰ্তমানতো আজিকালি এইটো নৰ্মেল হৈ গ'ল কিন্তু তেতিয়া মানে এদিনত 10,000 ভিউজ বহুত মানে বহুত আৰু তুমি যেতিয়া কৈছা নাই তেতিয়া মই বেছি ভিউজ হোৱা নাছিলে 2,000-3,000 মই ভাবিছোঁ আমাৰ 2,000-3,000 আমাৰ কাৰণে এতিয়া 2,000-3,000 মানে ভাইৰেল মানে আমাৰ কাৰণে ভাইৰেল 2,000 বহুত আছিলে ন তেতিয়া আকৌ মোৰ 20,000 ছাবস্ক্ৰাইবাৰ তোমাৰ ছাবস্ক্ৰাইবাৰ কিমান আছে তোমাৰ 4,000 মোৰতো 20,000 ছাবস্ক্ৰাইবাৰ আছিলে ন তেতিয়া 16,000 কিমান আছিলে মোৰ ছাবস্ক্ৰাইবাৰ তেতিয়া মোৰ যোৱা তুমি তোমাৰ কেতিয়াবা 2,000 আহে কেতিয়াবা 600 ভিউজ আহে কৈছিল যে তো ভাবা তুমি কিমান কমাইছিলে বহুত কমাইছিলে গোটেইখিনি অডিয়েঞ্চ মানে ডেড অডিয়েঞ্চ হৈ গৈছিলে মোৰ
তো তাৰ পিছত মই গম পাইছো মানে ধৰা ইমান এক্টিভ এতিয়া ধৰা মোৰ চেনেল ডেইলি গ্ৰেজুৱেট ব্লগ বনাম মন্ডেজৰ কাৰণে মই ডেইলি ব্লগ বনালো উল্টা এতিয়া মানে মই এক্টিভ ছাবস্ক্ৰাইবাৰ মানে ধৰা 200-300 মই পাই গ'লো আৰু সেইকেইটাই মোৰ ভিডিঅ' চাই মানে আৰু ধৰা এনেকৈ কিছুমান হ'ল এটা ভিডিঅ' নতুন ভিডিঅ' দিয়া নাই কেলে দিয়া নাই কেনেকৈ দি থাকে মানে এটা মই অলপ জছটো পাওঁ মানে সেই এতিয়া পোৱালি মোক জছ দিয়ে ন আছে নকা আছে মানুহ আছে মানে ধৰি লোৱা কিছুমান এনেকুৱা মানুহ আছে মানে মোৰ ছাবস্ক্ৰাইবাৰ নহয় মোৰ কাৰণে সিহঁতি পাগল মানে তো সেই মানুহখিনি লগ পাই ভাল লাগে এতিয়া হ'লেও মই এতিয়া মই যে অসম মানুহ মানে ইমান ইউটিউবাৰ আছে অসমত মই কোনো ইউটিউবাৰৰ কাৰণে মোৰ মতলব নাই চিৰিয়াছলি কোনো ইউটিউবাৰ কাৰণে মই পাগল নহয় মানে মই অকল জুবিন দাৰ কাৰণে পাগল বেলেগ মই কাৰো বেছি পাগল নহয় জুবিন দাক ভাল পাওঁ জুবিন দাক ভাল পাওঁ বাকী ইউটিউবাৰখিনি বন্ধু এজন বন্ধু চব ভাল বন্ধু মানে হ'ব খালি সেইটো চিন্তা নাই মোক মই সেইটো পাৰে মই নাজানো মানে নহয় এইটো কোৱা নাই নতুন ইউটিউবাৰ যিবোৰ ধৰি লওক কম ছাবস্ক্ৰাইবাৰ সেইটো কোৱা নাই আজিকালি মানে বহুত ইউটিউবাৰ আছে যিবোৰ মানে 1 লাখ পটককৈ হৈ গ'ল মানে না মই নাম জানো কিবা এনেকুৱা বহুত ইউটিউবাৰ আছে মানে কেতিয়াবা যে লগ পাওঁ গৈ পটককৈ বোলে দাদা মোক চিনি পায় নমতা বিয়া বুলি চিনি পায় মোক নমতা বিয়া দাদা হয় নামছো হয় তোমাৰ ছাবস্ক্ৰাইবাৰ কিমান 2 লাখ भाई को भी थैंक यू बोलता हूँ अच्छा लगा मैंने अभी मुझे समझ आया तुम हिंदी क्या हो गया मोर चैनल तो यूनिक मोर यार हिंदी असमिया मिक्स हिंदी आसामीज मिक्स व्हाट इज दिस हिंदी आसामीज मिक्स व्हाट इज दिस মানে रोमासो পিছ না रोमासो কিন্তু মোর হিন্দি অসমীয়া মিক্স जियोकले सायसे सब्सक्राइब कर दियो टका खाइसो और हिंदी में आप लोग सब्सक्राइब कर दीजिएगा एटू यूनिक आको इंग्लिश सबके इजी सब्सक्राइब डू सब्सक्राइब हिंदी অসমীয়া ইংলিশ সবতে মাৰি দিম নতুন নতুন ভিডিও আহি থাকিব মজা মজা ভিডিও পাই থাকিব সেইটো কাৰণে চেনেল সাবস্ক্ৰাইব কৰি ল'ব নেক্সট ভিডিও লগ পাম তেতিয়ালৈকে বি পজিটিভ ৱৰ্ক ফৰ ড্ৰিম এণ্ড এনজয় ইয়োৰ লাইফ বাই বাই সকলো ধন্যবাদ বাই 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 বাই